আপোনালোকক। তথাপি আমাৰ বিএনপি আজি ষ্টাৰিং কমিটি সমষ্টি ষ্টাৰিং কমিটি বনোৱা আৰু আজিয়ে টিকেট ঘোষণা কৰিব। তেখেতে ক'ব অলপ পিছত এটা নিৰ্দিষ্ট সময়ত 4-5জন কলিগ লগত লৈছে। 4-5জন কলিগ লৈ তেওঁ কোনে টিকেট পাইছে কোনে পোৱা নাই ঘোষণা কৰিব। না মিটিং ভাঙিলে তাৰ লগতে মিটিঙত প্ৰায় সকলে আছে। যেনে আমাৰ EM 50%তকৈ বেছি EM আছে। লগত আমাৰ MLA কেইগৰাকী গোটেই কেইগৰাকী আমি আছো। প্ৰাক্তন MLA প্ৰাক্তন মন্ত্ৰী আটাইবিলাকে আছে উপস্থিত। আৰু আজি PNB মিটিং খনৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ ভিতৰত এটা অন্যতম হৈছে টিকেট ঘোষণা কৰাটো। এইটো এটা অন্যতম হ'ব। আৰু আগন্তুক যিটো নিৰ্বাচন তাৰ ষ্ট্ৰেটেজি সম্পৰ্কে কথা পাতিছে। যিবিলাক ষ্ট্ৰেটেজি বাহিৰত আচলতে পাতিব নোৱাৰি। আমি যিকেইটা চিট আমি ল'ম আটাইকেইটা চিট যাতে বিজয়ী হ'ব পাৰো। আৰু NDA হিচাপে বিজেপিয়ে যিকেইটা চিট ল'ব আমাৰো দায়িত্ব থাকিব তেওঁলোকক জিকোৱা আৰু তেওঁলোকৰো দায়িত্ব থাকিব আমাক জিকোৱা। গতিকে কেনেধৰণে আমি আগবাঢ়িব পাৰো তাৰ কাৰণে চেন্ট্ৰেল লেভেলতো এখন কমিটি গঠন কৰাৰ কথা। প্ৰাৰ্থিত্ব ডেফিনেটলি নতুন থাকিব। কাৰণ 3খন আসন বৃদ্ধি হৈছে আৰু য'ত 3খন আসন বৃদ্ধি হৈছে সেইবিলাক আসনৰ ভিতৰত অতিৰিক্ত ভাৱে যিবিলাক মানে আমি আবেদন পাইছো। ধৰক 2টা সমষ্টিত আমি এখন আবেদন পাইছো। ৰবিৰাম নাৰ্জাৰীৰ যিটো সমষ্টি চৰণ বড়ো সমষ্টি তেওঁলোকৰ ডিলিমিটেশ্যনত একেই নাম একেই অঞ্চল তেওঁলোকত আছে। নিশ্চয় মোৰ যদি কালেগাঁও থাকিলেহেঁতেন মোৰো ছিংগলেই হ'লহেঁতেন। কাৰণ টংলাত কোনো আবেদন কৰা নাছিল সেই সময়ত মই টংলাত খেলিম বুলি। গতিকে এতিয়া টংলা যিহেতু ভাৰতীয় জনতা পাৰ্টি খুব শক্তিশালী ভাৱে বিচাৰিলে। গতিকে অবভিয়াছলি টংলাটো দলৰ স্বাৰ্থত দলে NDAৰ স্বাৰ্থত আৰু মই দলৰ স্বাৰ্থত আমি সেই চিটটো চেক্ৰিফাইচ কৰিবলগীয়া হৈছে। আৰু দলে যিটো চিটত দিয়ে নিৰ্বাচন খেলিবলৈ প্ৰস্তুত হৈ আছো। 2 ঘণ্টামান পিছত গম পাম। মই সেইটোকে কলো 2 ঘণ্টামান পিছত পাম। যদি টিকেট দলে হ'ব নহয় কেইবাটাও যোগাযোগ আমাৰ দলৰ সভাপতিক অকল বিধায়ক বুলি নহয় MCLA বিধায়ক প্ৰাক্তন বিধায়ক বহুত যোগাযোগ কৰিছে তেখেতক। ইমিডিয়েটলি আমি নমিনেশ্যন পিৰিয়ডটো শেষ হলে এই জইন কৰোৱা কামবিলাক আমাৰ আৰম্ভ হ'ব। নতুন কোনেও আহি কিনে টিকট পোৱাৰ সম্ভাৱনা নাই। যদি মনে মনে চিফৰ লগত কথা পাতিছে তেতিয়া বেলেগ কথা। আমাক জনোৱা নাই।